Hey guys, welcome back to our channel. This is me Tanisha. This is me Pallavi. And welcome back to another vlog. So এতিয়া আমি গৈ আছো ফৰ্ম ফিল আপ কৰিবলৈ আৰু চাওঁ গৈ পেলাই কিমান টাইম লাগিব। So guys, এতিয়া আমি আহিছো ফৰ্ম ফিল আপ কৰিবলৈ আৰু ভিতৰত বহুত ভিৰ so ৰখি আছো বাহিৰত আৰু এজনীও আছে লগত। So অকণ টাইম লাগিব বাৰু চাওঁ আৰু কিমান টাইম লাগে। তো আহিলো আমি এটা ফৰ্ম ফিল আপ কৰিম। বহুত ভিৰ আছিল দেই, বহুত চাইবাৰ আজি ইমান বেয়া ইমান টাইম লাগিছে আজি কৰিবলৈ। এই মাস্কখন পৰি গৈছে, ঢিলা হৈছে মাস্কখন অকণ মোলে। বহুত বেয়া আছে চাৰ্ভাৰ আজি। ফাইনেলি হৈ গ'ল বাৰু। যোনসকলে কৰা নাই গুৱাহাটী ইউনিভাৰ্চিটি দেই কৰি ল'বা জল্দি, মানে চাৰ্ভাৰ ইমান বেয়া নহয় মোৰো কিমান সময় লাগিছে, তাতো ভিৰ আৰু বহুতৰো বেলেগ বেলেগ ফৰ্ম ফিল আপ হৈ আছে। চ' বহুত সময় ৰ'ব লগা হ'ল, ভিৰো হয়। চ' আমি বাহিৰত ৰখি আছিলোঁ বাৰু, কৰিলোঁ ফাইনেলি। আৰু যোনবিলাকে কৰা নাই কৰি ল'বা, কাৰণ চাৰ্ভাৰ বহুত বেয়া। এতিয়া 4:30মান বাজি আছে। এতিয়া ফৰ্ম ফিল আপ হ'ল, এতিয়া মই যাম তাইৰ ঘৰলৈ। দেন চাওঁ কি কৰিব পাৰি। আৰু আজি আমাৰ কণ্টেণ্ট নাই বনাবলৈ, সঁচা কথা। আজি যি কৰিছোঁ তাকে এতিয়া কৰোণা টাইমত আমাৰ ওলোৱা একদম বন্ধ হৈ গৈছে, নহ'লে ইমান দূৰ নিদিব ন এতিয়া যাবলৈ কৰিবলৈ। ভালো নহয় ঠিকেই কয় অৱশ্যে, যাবলৈ এতিয়া ভয়ো লাগে ন তেনেকৈ ইমান দূৰ কৰি। তাকেই ফৰ্ম ফিল আপ কৰিলোঁ আজি। লাষ্ট ডেট আহি আছে কাৰণে আগে কৰি লোৱাটো ভাল, কাৰণ আমি দুজনী বহুত লেট কামাৰ হয় চব কামত। লাষ্টত দৌৰি বাকৰি কৰিব লগা হয় আমাৰ কাম, চাইবাৰ ডাউন কিবা ডাউন থাকে। তো কৰিলোঁ ফৰ্ম ফিল আপ এতিয়া। চ' গাইজ ফৰ্ম ফিল আপ কৰি এতিয়া মই তাইৰ ঘৰলৈ গৈ আছোঁ অকণ। চাওঁ কি কৰোঁ। তো পালোহি এতিয়া পল্লৱী ঘৰ। এইটো মোৰ ভাগিন পোৱালি দেই। পৰহি নহয় ফ্ৰাইডে আহিছিলে। সিহঁত কলিয়াবৰত থাকে, মানে মোৰ বৰ্তাৰ ছোৱালীৰ ল'ৰা। ডক্তৰক দেখাব আহিছিলে, পেটৰ বিষ হৈ আছিলে। বহুত দুষ্ট মানে মই বহুত দুষ্ট। মই 15 মিনিট গম পাই গৈছো, মাৰি কলা কৰি থৈ দিছে মোক। হাই বুলি কৈ দিয়া না। আজি হাই কোৱা, হাই মাতা। কি আপোনালোকৰ ভালনে সোধা, আপোনালোকৰ ভালনে? ত' তাই এতিয়া যাব ওলাইছে, সিহঁতো যাব ওলাইছে অৱশ্যে। আজিৰ ভিডিঅ'টোত একোৱেই নাই বিশেষ, ফৰ্ম ফিল আপ কৰিব ক'লো সেইটোৱে দেখুৱালি। ৰ'বা মোক কৈ ল'ব। এতিয়া 5টা বাজিলে মই ঘৰলৈ যাওঁ আৰু আজি ব্লগটো সিমানলৈকে আৰু থাকিলে হয় বাৰু। সি এখন মানে এনেকৈ দেখিলে বেয়া পায়। চব ভিডিঅ'টো যদি ভাল পাইছে অলপ হ'লেও দেই, যদি ভাল পাইছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব দেই।